নমস্কাৰ, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দুপৰীয়াৰ ভাত সাজ ৰাতিপুৱাৰ পৰা মই কেনেকৈ তৈয়াৰ কৰিলোঁ এবাৰ দেখুৱাইছোঁ। মই এয়া ঘৰতে থকা পিৰালি পালেং এনেদৰে মই ছিঙি আনিলোঁ। আজি পিৰালি পালেং আৰু মধুসেলেং দি মাছৰ জোল বনাম বুলি মই ৰাতিপুৱাই ভাবিলোঁ। এয়া মধুসেলেং বাৰীৰ পৰা গৈ পেলাই এইখিনি ছিঙি আনিলোঁগৈ। গান এটা আছে যে বাৰীতে মাৰোঁ পাক, বুটলি আনো শাক, সেই তেনেকুৱাই হৈছে আৰু এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ। মধুসেলেং আৰু পিৰালি পালেংখিনি মাছ কিপিচ এনেকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লৈ পেলাই এইখিনি নমাই ল'লোঁ। নমাই লৈ জিৰা কেইটামান দি দিছোঁ আৰু ইয়াতে অকণমান নহৰু দি দিছোঁ। নহৰু দি শাকখিনি দি দিম। পিৰালি পালেং আৰু মধুসেলেং মানে সোনকালেই পটককৈ হৈ যায়। মানে এইখিনি বেছি সময় ভাজিবই নালাগে, তেলত দিয়াৰ পাছতে হেৰি হৈ যায়। এনেকৈ নিমখ হালধি দি ল'লোঁ। দি লৈ পেলাই এনেকৈ পানী দি দিলোঁ। পানী দি এইখিনি অকণমান উতল অহালৈ ৰ'লোঁ। লৈ পেলাই ইয়াত মই মাছ কিপিচ দি দিলোঁ। মাছ কিপিচ দি তাৰপিছত আকৌ গ'লোঁ। কচু থুৰ ইমান ধুনীয়াকৈ ওলাই আছে চাওকচোন। কচু থুৰ ছিঙিলোঁ। তাৰপিছত ইয়াৰ লগত মচন্দৰী আছিলে, মচন্দৰী ছিঙি ল'লোঁ। মচন্দৰী ছিঙি পেলাই মচন্দৰী আৰু কচু ভাজি এয়া মচন্দৰী ইমানখিনি ল'লোঁ। কচুবোৰ দেখিছেনে, কোমল কোমল, বৰ ধুনীয়া। আহি পাওঁ মানে এইখিনি মাছৰ জোলখিনি ধুনীয়া হৈ আছে। ইয়াত এইখিনি এনেকৈ কচুখিনি আৰু মচন্দৰীখিনি এনেকৈ কাটি ল'লোঁ। মচন্দৰীখিনি কটা নাই, এনেকৈয়ে থৈছোঁ। এইখিনি এনেকৈ আকৌ এই নহৰু অকণমান দিলোঁ। দি পেলাই ইয়াতে অকণমান পিঁয়াজ দি দিছোঁ, বেছি দিয়া নাই। তাৰপাছত দি পেলাই ইয়াত বিলাহী, ডাঙৰ বিলাহীও দিছোঁ আৰু কণ বিলাহীও আছে, দুইটাই আছে। আৰু জলকীয়াও কাটি দিছোঁ, আপোনালোকক সেইখিনি দেখুওৱা নাই বাৰু। আৰু শুকান জলকীয়া অকণমান দি প্ৰথম তেলতেই দিব লাগিছিলে, পাহৰি গ'লোঁ, পিছত দিছোঁ। কচুখিনি এনেদৰে দি দিলোঁ। দি পেলাই কচুখিনি প্ৰথমতে ভাজি ল'ম। কচুখিনি ভাজি লৈ পেলাই যেতিয়া কচুখিনি একদম কোমল হৈ যাবগৈ, ভাজি পেলাই এনেকৈ ঢাকি পেলাই দুবাৰ তিনিবাৰমান ঢাকি ভাজি যেতিয়া এইখিনি হৈ যাব, হোৱাৰ পাছত এইখিনি আৰু এয়া কোমল হৈ আহিলে নহয়। এতিয়া এই যে মচন্দৰীখিনি আনি থৈছিলোঁ, মচন্দৰীখিনি এনেকৈ ডাঙৰকৈ দি দিম। এইখিনি একদম গলিয়ে যায় এনেকৈ ডাঙৰকৈ দিলোঁ, কটাৰ কোনো দৰকাৰেই নাই। এইখিনি এনেকৈ ভাজি পেলাই অকণমান লৰাই মেলি দিলোঁ। দি পেলাই এনেকৈ ভাজি ল'লোঁ। এইখিনি এয়া হৈয়ে গ'ল। তাৰ মাজতে এইটো ৱাটাৰ মেলন। কি কৰি আছা? কিবা এটা বস্তু কাটিলে একদম ওচৰতে ৰাখিবা, এনেকুৱা কৰিবা, তাৰপিছত নষ্ট কৰিবা, নহয় জানো? দেখিছেনে আহি পেলাই কি কৰি আছেহি? কি কৰি আছা এইবিলাক? এইবিলাক আছে আৰু ল'ৰা ছোৱালীৰ মাজত এইখিনি কাটি দিব লাগে এইবিলাক। তাৰপিছত এইফালে এইখিনি কচুখিনি এয়া হৈয়ে গ'ল। কচুখিনি এয়া দেখুৱাই দিছোঁ চব, একদম পূৰা গলি এইখিনি হৈ গ'ল ৰেডি। এইফালে পদুনা চাটনি নুনিৰ লগত বনাম আজি। এইজোপা নুনি গছজোপা দেখিছেনে, কিমান ধুনীয়াকৈ নুনি লাগি আছে। নুনি দিয়াৰ কাৰণে আচলতে অকণমান ক'লা ক'লা হ'ল, নুনি গুটিখিনি পকাৰ হেৰি যে। এইফালে ভাত হৈ গ'ল। ভাত বনাইছোঁ মই, এইফালে উখোৱা চাউলৰ ভাত। মই এতিয়া ভাত বাঢ়িম, গৰম গৰম ভাত। এয়া দেখুৱাই দিছোঁ উখোৱা চাউলৰ ভাত। দেওবাৰৰ দিনটোতহে এইবিলাক খাবলৈ পাওঁ আৰু সেইদিনাখনেই অকণমান কিবা এটা কৰি বনাওঁ আৰু। ভাত বাঢ়িবলৈ এয়া ৰেডি কৰিছোঁ। এয়া মাছৰ জোল বাই ল'লোঁ। কাঁহীখন মই সজাই লৈছোঁ, পদুনা চাটনি দি দিছোঁ। দি পেলাই আৰু এয়া হৈ গ'ল। তাৰপিছত খাই হোৱাৰ পাছত এনেদৰে অলপ আৰু পাকঘৰটো চাফা কৰিলোঁ। লৈ পেলাই ইমানেই আৰু আপোনালোকক দেখুৱালোঁ। বাই বাই আজিলৈ।